हेलो एवरीवन की खबर आपनालोकर भालने मोटो भाले और एतिया ओलाइसु बौ एजनी घरले बौए बहुत दिनर পৰা মাটি থাকে কিন্তু যাবলেহে পৰা নাছিলো আজি মাটিছে যেহেতু আৰু এতিয়া যাবলে ওলাই আছো ইমান যে দেৰি হৈ গলে তেলেকে অহাই নাই মিস্টাৰ অহাই নাই নিবলে আৰু এতিয়া বুজিছে নটা চাওকচোন বেটি সঙ্গে আমনিয়ে কৰিব তাত গৈ তাকে ওলাই আছো আৰু এতিয়া তাইক খুৱাই বয় ললো আৰু পাইলে আপোনালোকক দেখাম বাৰু তাত গৈ দেই আৰু এই আশা খামা বেটি মানু আৰু মই এনেকৈ ওলাই লৈছো এইফালে মাকে যে কি ওলাই মেলি ৰেডি হৈ আছো কিন্তু অহাহে নাই দেই গাড়ীহে অহা নাই আমাক নিবলে আৰু ওলাই ওলাই আমনি লাগি গৈছে আৰু বেটিটো তলত বকাবলে দিলে তাইৰ পৰা লেতেৰা হৈ ল'ব আৰু যেটো অকমান ঠাণ্ডাও পৰিছে আজিকালি মানে তলত নমাবলে অকমান ভয় হয় ঠাণ্ডা সোমাব বুলি আৰু সেইভাবে তাইক লৈ লৈ মানে পিঠি ককাল মানে বিখাই গৈছে তথাপিও উপায় নাই মানে ওলাইছো আৰু মেখেলা চাদৰ পিন্ধি আৰু ল'ৰা ছোৱালী লৈ থকাটো কিমান মুস্কিল ন মানে বহুত টান আৰু মোৰ কাৰণে আপোনালোকৰ কাৰণে কেনেকুৱা জনাবচোন মানে লৈ থাকিব নোৱাৰি একেৰাহে যে এইফালে খুৰীয়েকক ক'লো অকমান ভিডিঅ' কৰি কেতিয়াবা থাকিয়ে যায় ল'ৰাৰ লগত ভিডিঅ' ফটো এইবিলাক আজিকালি মানে একেবাৰে কমিয়ে গৈছে কৰা যিমানখিনি পাৰোঁ কেতিয়াবা ভিডিঅ' দিওঁ বাৰু আৰু এইফালে চাওকচোন লৈ থাকিব নোৱাৰিলোঁ এই সোফাৰ য'তে থলোঁ কিন্তু ক'তনো শান্তিকে থাকিব ল'ৰা চাওকচোন ইমান যে উৎপাত কি যে কৰিব নহয় ল'ৰাৰ লগত ক'বালৈ যাবলৈ হ'লেও মানে বহুত ভাবিব লগা হয় তথাপিও ওলাই যাওঁ আৰু এফালে পালোহি বৌজনী ঘৰ আৰু সকলোৱে বহিলেই দেখিছে নহয় মই এফালে বেটিক লৈ আছোঁ আৰু তাই মানে গাঁৱলৈকো তেনেকৈ নাযায় অচিনাকি পালে মানে মানুহলৈ নাযায় কি যে হ'ব আপোনালোকৰ ল'ৰাবিলাক কেনেকুৱা জনাবচোন আমাৰ বেটিয়ে যে একদম অচিনাকি মানুহলৈ একেবাৰে নোযোৱা হৈছে বহুতে কৈছিলে কিন্তু আজিকালি নাযায় এতিয়া তাহাঁতি চাহ খাবলৈ বহিলে মই মানে বৈ যিহেতু তাহাঁতক কথা পাতি আছিলে আৰু ল'ব লগা তেনেকৈ কোনোৱেই নাছিলে বৈ অকণমান লৈ দিব আৰু তাৰপিছত মই খাব পাৰিম আৰু তেতিয়া আৰু এতিয়া বোলো মই অকণমান আপোনালোকক দেখাওঁ বৌহঁতৰ ড্ৰয়িং ৰুমটো বৌৰ যে কালেকশ্যনবিলাক ইমানেই ধুনীয়া আৰু এইফালে বেলকনি আছিলে তেনেকৈ ভালকৈ ইমান ভিডিঅ' কৰা নহ'ল যিমানখিনি পাৰিলোঁ অকণমান কৰি ৰাখিলোঁ আৰু যিহেতু মহিলা মানুহ ন মানে মাইকী মানুহৰ ঘৰবিলাক ধুনীয়াকৈ কৰি ৰাখিলে সকলোৰে ভাল লাগে নহয়নে আৰু এইবিলাক সোফাবিলাকো কিমান ধুনীয়া চাওকচোন আৰু মানে যিমান ধুনীয়াকৈ মানে সজাই থৈছে দেখিয়ে মানে বহুত ভাল লাগিছে আৰু এইখন চাওকচোন টি টেবুল বুলিয়ে কৈছোঁ আৰু টি টেবুলেই হয় বাৰু আৰু এই বস্তুবিলাক আজিকালি দেখিবলৈ ইমান পোৱা নাযায় পিতলৰ সেই টি টেবুলখনৰ কথা কৈছোঁ মানে বহুত মানে বস্তুবিলাক মানে ইউনিক মানে ধুনীয়া মানে নতুন মানে দেখি বহুত ভাল লাগিছে অভাৰ বস্তু তেনেকৈ থোৱা নাই আৰু এইফালে বুটিছটো দেখিছে নহয় বৌয়ে বোলে নিজে মানে মিস্ত্ৰীৰ লগত নিজে আৰ্ট কৰিছে বোলে দেখি বহুত ভাল লাগিলে আৰু এইখন আৰু এবাৰ দেখাই দিলোঁ আপোনালোকক আৰু দেখি আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু সকলোবিলাক ভিডিঅ' কৰা নহ'ল মানে বৌহঁতৰ মানে প্ৰতিটো ৰুমেই মানে ইমান ধুনীয়াকৈ ৰুম মানে বাথৰুমৰ পৰা আদি কৰি মানে সকলোবিলাক বস্তু ইমানেই ইউনিক মানে ইমান ভাল লাগিলে গৈ আৰু মই বেটিৰ লগত বাৰু ইমান ভিডিঅ' কৰিব নোৱাৰিলোৱে মানে সকলোৱে মানে তাক মাতিছে মানে কাউলে নাযায় তেনেকৈ আৰু এইফালে এতিয়া মানে বৌয়ে মানে আমাক হোম টুৰটো দেখাইছে আৰু মানে হোম টুৰটো দিছে আৰু মানে দেখাইছে আৰু সকলো ফালে মানে ৱাৰ্ড্ৰববিলাক ইমান ধুনীয়াকৈ আৰু এইটো মানে বৌ মানে চবৰে আছে দাদা বৌ আৰু বেটাৰো আছে চাগে আৰু ছাইডত খালি বৌৰ আছিলে কাপোৰ কানি তেনেকৈ ইমান ভিডিঅ' কৰা নহ'ল কছমেটিক বস্তুবিলাকো একদম ধুনীয়াকৈ সজাই থৈছে আৰু মাজতে এতিয়া আকৌ আমাক খাব দিলে মানে কিবা কিবি খাই আছোঁ আৰু চাহ খাই মেলি বহুত দেৰি হৈ গ'ল আমি আহিছোঁৱেই যিহেতু 9টা বজাত ঘৰৰ পৰা ওলাই আহিছোঁ ভাবক কিমান দেৰি হ'ল আৰু এইফালে এতিয়া খানাও মানে বৌয়ে একদম মানে মটন বনাই থৈছে চিকেন মানে বহুত আইটেম আছিলে পোলাও চাটনি মানে যেনেকৈ আছে আৰু মই যিহেতু চবেই খালেই মই বেটিক খুৱাই ল'লোঁ তাই নুশুৱেই নহ'লে খাই বৈ আৰু অকণমান সকলোবিলাক তেনেকৈ ভিডিঅ' কৰা নহ'লেই আৰু এইফালে এতিয়া খাই বৈ এতিয়া মিঠা খাই ল'লোঁ তাৰপাছত এতিয়া আমি মাজতে ফটো মাৰিছিলোঁ তাকে আপোনালোকক দিছোঁ আৰু যিমানখিনি ভাবিছিলোঁ ভিডিঅ' কৰিব পাৰিম বুলি মানে ইমানেই ধুনীয়া আছিলে ৰুম সকলো প্ৰতিটো ৰুমেই ইমান ধুনীয়াকৈ সজাই থৈছে কি ক'ম আপোনালোকক যদি আৰু কেতিয়াবা যাওঁ পাৰিলে মানে ভিডিঅ' কৰি আপোনালোকক দেখাম দেই মোৰ বহুত ভাল লাগে এনেকৈ সজাই থ'লে আৰু আমি সকলোৱে ফটো মাৰিলোঁ এনেকৈ আৰু আজি ভিডিঅ'টো